আজি 14 নৱেম্বৰ আৰু এই 14 নৱেম্বৰত গোটেই ভাৰতবৰ্ষত শিশু দিৱস উদযাপন কৰা হৈ আছে আৰু বিশেষকৈ আমাৰ গ্লোৰিয়াছ একাডেমি জনতাটো আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আজিৰ দিনটো অতিবাহিত কৰিছো। শিশুসকল যে দেশৰ ভৱিষ্যত নাগৰিক, তেওঁলোকৰ দ্বাৰাই যে দেশৰ ভৱিষ্যত গঢ়ি উঠিব সেই কথা সকলোৱে আমি উপলব্ধি কৰিব লাগিব। আজিৰ এই শিশু দিৱসখনত কণ শিশুসকলে ভৱিষ্যতে কি হ'ব তেওঁলোকৰ মনোভাৱখিনি আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি সকলোকে দেখুৱাৰ সুবিধা কৰি দিব। এওঁসকল হৈছে আমাৰ ভৱিষ্যতৰ সপোন আৰু এওঁলোকে ভৱিষ্যতে কেনেকুৱা সপোন দেখিছে আমি সেই সম্পৰ্কে এখেতসকলৰ পৰা আমি জানিম। আজি নিশ্চয় আপোনালোকে জানে 14 নৱেম্বৰ আৰু এই 14 নৱেম্বৰত শিশু দিৱস উদযাপন কৰা হয়। আজি আমি বিভিন্ন শিশুসকলক লৈ অলপ ফূৰ্তি কৰিম, আনন্দ কৰিম আৰু তেওঁলোকৰ মনোভাৱখিনি জনাৰ কাৰণে চেষ্টা কৰিম। চাওঁ তেখেতসকলে কি কয় আৰু তেখেতসকলৰ পৰিচয়বিলাক মই ল'ম। আপোনাৰ নামটো কি আছিল? সুহানা আহমেদ। আপুনি কি হ'ব বিচাৰিছে? ডক্টৰ হ'ব বিচাৰিছে। প্ৰত্যেক দিন কিমান সময় অধ্যয়ন কৰে? 5 ঘণ্টাকৈ। সুহানা, তুমি কোৱাচোন কোনটো কিতাপ তুমি বেছি পঢ়ি ভাল পোৱা? মেথছ। তাৰপিছত ইংলিছ। তাৰপিছত এছামিছ। তো নিশ্চয় ডক্টৰ হোৱাৰ কাৰণে ইংলিছ, মেথছ, ছায়েন্স বেছিকৈ পঢ়িব লাগিব, হয় না নাই? তুমি নিশ্চয় ডক্টৰ হোৱাৰ কাৰণে যিখিনি ষ্টাডি কৰিব লাগিব সেইখিনি চেষ্টা কৰি আছা। খুব ভাল লাগিছে, ধুনীয়া। ইয়াৰ পিছত ইয়াতে আমাৰ আৰু অতিথিসকল আছে আৰু সেই অতিথিসকলৰ পৰা জানিব বিচাৰিম আপোনাৰ নামটো কি? ৰুহি আফৰিন ভূঞান। গুড নাম। তো আপোনাৰ ভৱিষ্যত কি হোৱাৰ সপোন আছে? IAS। বা বঢ়িয়া, একেবাৰে গুড আইডিয়া এটা। তুমি কিমান সময় ঘৰত অধ্যয়ন কৰা কোৱাচোন? 5 ঘণ্টা। চব 5 ঘণ্টা, বেছি নকৰা। আৰু বেছি কৰিব লাগিব, হয় না নাই? নিশ্চয়। আৰু আমাৰ মাজত অতিথি আছে। তোমাৰ নামটো কোৱাচোন? নাচিমা। তুমি ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছা কোৱাচোন? ডক্টৰ। এতিয়া তুমি কিমান সময় পঢ়ি আছা ঘৰত প্ৰত্যেক দিন কোৱাচোন? কিমান ঘণ্টাকৈ পঢ়ি আছা? 6 ঘণ্টাকৈ। বা বহুত ভাল। তুমি কি ছাবজেক্টটো বেছি ভাল পোৱা? ইংলিছ। বঢ়িয়া। গণিতটো ভাল নোপোৱা নে? ভাল নোপোৱা কিয়? তো ডক্টৰ হ'বলৈ হ'লে গণিতো পঢ়িব লাগিব, হয় না নাই? তো যিকি নহওক আমাৰ ইফালে আৰু এজনী অতিথি আছে। ইফালে তোমাৰ নামটো কি? আৰ্জিনা খাতুন। তুমি ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছা? ডক্টৰ। চব ডক্টৰ। আমাৰ এজন IAS অফিচাৰ ওলাব বুলি আশা কৰিছে। তো ডক্টৰ হৈ কি কৰিবা? সহায় কৰিম না? তো ধন্যবাদ। আৰ্জিনাই সমাজৰ দুখীয়া মানুহবিলাকক সহায় কৰিব কি হয়? ডক্টৰ হৈ। এনেকৈ আমি আজিৰ দিনটো শিশুসকলৰ লগত অতিবাহিত কৰিছোঁ আৰু তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ মত বিনিময় কৰি তেওঁলোকৰ ভৱিষ্যত সপোনবিলাক কি এই কথাবিলাক আমি জানিব পাৰিছোঁ। আজিৰ দিনটো যথেষ্ট তাৎপৰ্যপূৰ্ণ এটা দিন আৰু আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক। তেখেতসকলক আমি ভালদৰে গঢ়ি তুলিব পাৰিলেহে আমাৰ দেশ সমাজ আদি ভালদৰে চলিব। গতিকে আমি প্ৰত্যেকেই